গুড মৰ্ণিং গাইজ, স্বাগতম দল নতুন এটা ভিডিঅ'লৈ। এতিয়া সময় ৰাতিপুৱা 5 বাজিছে। মই ফিল্ডত আছোঁ এতিয়া, আৰু আজি আমি আলোচনা কৰিম ৰানিঙৰ ওপৰত। মোৰ এক্সপিৰিয়েঞ্চত মই কেইটামান টিপছ দিব বিচাৰোঁ আপোনালোকক। যদি আপোনালোকে টিপছকেইটা ফ'ল' কৰে নিশ্চয় ছাকচেছফুল হ'ব। মই প্ৰথম কথা হ'ল ৰানিং। প্ৰথমতে ৰানিং আমি সদায় প্ৰথম অৱস্থাত আমি সদায় লং ৰানিং কৰিব লাগে। আমি লং ৰানিং কৰিলেহে আমি লাহে লাহে সময়টো মেইনটেইন কৰিব পাৰিম ৰানিঙৰ ভিতৰত। আমি যদি লং ৰানিং কৰোঁ তেতিয়া আমাৰ ষ্টেমিনাটো বাঢ়িব। ছেকেণ্ড কথা, আমাৰ ভাগৰটো মৰিব। আমি ৰানিং কৰোঁতে ভৰি লেণ্ডিং, আমি বহুতক দেখি পাওঁ যে যেতিয়া ৰানিং কৰিব প্ৰথম অৱস্থাত কিছুমানে ভৰি আগৰ ফালে পেলাই ৰানিং কৰে, কিছুমানে গোৰা পেলাই ৰানিং কৰে। সদায় ৰানিং কৰোঁতে সদায় পাঞ্জা পেলাব নালাগে, গোৰা পেলাব নালাগে। কমপ্লিটলি ভৰিখন পেলাব লাগে। শ্লাইড অকণমান আগৰ ফালে পৰক, কিন্তু গোটেই একেবাৰে আগৰ ফালে পেলাব নালাগে। সদায় ফ্ৰী পেলাব লাগে ভৰিখন মাটি, তেতিয়াহে আমাৰ দেহাটো কষ্ট নাপায়। দেহাটো কষ্ট নাপালে আমাৰ ভাগৰ নালাগে। আৰু আমি যদি প্ৰথম পাঞ্জাৰে ৰানিং কৰোঁ তেতিয়াহ'লে আমি মিনিমাম 1 কিলোমিটাৰ 2 কিলোমিটাৰ 1 কিলোমিটাৰ যোৱাৰ পিছত আমাৰ ভাগৰ লাগিব। সেইকাৰণে আমি সদায় সমানকৈ পেলাব লাগে আৰু স্মুথলি পেলাব লাগে। আমি যদি গোৰাটো পেলাওঁ পটককৈ আমাৰ গোটেই ভিটো গোৰাত পৰিব, তেতিয়া ভৰি বিষ হ'ব আৰু আমাৰ পটককৈ ভাগৰ লাগিব। ৰানিঙৰ সময়ত আমি বহুতক দেখোঁ যে হাতকেইখন বহুত অঁকা পিছা কৰে। অঁকা পিছা কৰিব নালাগে। হাতকেইখন যিমানে আমি অঁকা পিছা কৰিম সিমানে আমাৰ দেহাটো বেছি লৰিব, আৰু যিমানে দেহাটো লৰিব সিমানে আমাৰ ভাগৰ লাগিব সোনকালে। সেইকাৰণে আমি ৰানিঙৰ সময়ত বেছি হাতকেইখন অঁকা পিছা কৰিব নালাগে। আমি যিমান ভৰিৰ ডিষ্টেঞ্চটো যিমান মিলে আমি হাতখনক সিমানে কৰিব লাগিব, মেলিব লাগিব। আৰু সদায় ইমান টাফ নহয়। আমি বহুতো দেখোঁ যে বহুতেই ৰানিঙৰ সময়ত বহুত আগলৈ হাতকেইখন আগৰ পিছা কৰে। আমি লাগেই আগৰ পিছা কৰিব লাগিব। যেতিয়া আমাৰ লাষ্ট পাক, এপাক বা দুপাক থাকিব, 200 বা 400 মিটাৰ থাকিব, তেতিয়া 200 মিটাৰ আমি লাষ্টত সদায় পাঞ্জা ৰানিং কৰোঁ। আমাৰ লং জাম্প হওক বা 100 মিটাৰ ৰানিং হওক, বা লাষ্ট পাকত ধৰি লওক আৰ্মিত 400 বা পুলিচত 200। লাষ্ট টাইমত যেতিয়া আমাৰ 1 পাক বা 2 পাক, তেতিয়া আমি সদায় পাঞ্জা ৰানিং কৰিব লাগিব, হাত মেলিব লাগিব। তেতিয়া আমাৰ স্পীডটো বাঢ়িব। কিন্তু আমি যেতিয়া প্ৰথম ষ্টাৰ্টিঙত ৰানিঙত তেতিয়া আমি বেছি হাতকেইখন বেছি অঁকা পিছা কৰিব নালাগে। ছেকেণ্ড কথা, আৰু ভৰি বেছি মেলি ৰানিং কৰিব নালাগে। থাৰ্ড কথা হ'ল আমি সদায় পাঞ্জা পেলাব নালাগে, গোৰা পেলাব নালাগে। ৰানিঙৰ সময়ত স্মুথ পেলাব লাগিব ভৰিখন। আপুনি যিমানে স্মুথ পেলাব সিমানে দেহাটো কষ্ট নাপায় আৰু ভৰিখন ভিৰটো নপৰে। তেতিয়াহ'লে ভৰিখন ভিৰটো নপৰিলে ভৰিৰ বিষটো পটককৈ নুঠিব। আৰু ছেকেণ্ড কথা হ'ল ভাগৰটো পটককৈ নালাগে। এই দুটা হ'ল ভৰি হাতৰ কথা। হ'ল আমাৰ যেতিয়া ৰানিঙৰ সময়ত আমি দেখি পাওঁ যে বহুতক কিছুমানে ছাইডৰ ফালে চাই থাকে, পিছফালে চায়। এইটো কেতিয়াও কৰিব নালাগে। সদায় ৰানিঙৰ সময়ত অনলি ফ'কাছ কৰিবলৈ আগৰ ফালে, মাইণ্ডটো ফ্ৰী ৰাখিব লাগে। অকল আগৰ ফালে ফ'কাছ কৰক, ফ্ৰী মাইণ্ডে চলক। আপুনি যিমান আগৰ পিছা কৰিব বা আগৰ ফালে চাব, পিছফালে চাব, সিমানে মাইণ্ডটো বেলেগ বেলেগ কথাবোৰ আহি থাকিব মাইণ্ডত। সেইকাৰণে সদায় ফ'কাছ কৰিব লাগে আগৰ ফালে। অকল এইটো ভাবিব লাগে আমি ৰানিং কৰিব লাগে, আমি কমপ্লিট কৰিব লাগে ইমান সময়ৰ ভিতৰত, আমি ৰানিং কৰিব লাগে ইমান, বা ফ'কাছ অনলি আগৰ ফালে, ফ্ৰী মাইণ্ডত। ৰানিঙৰ সময়ত আমি উশাহ কেনেকৈ ল'ম? বহুতেই কয় যে নাকেৰে উশাহ ল'ব লাগে, মুখেৰে এৰিব লাগে, মুখেৰে ল'ব লাগে, নাকেৰে এৰিব লাগে। সেইটো নিজৰ কথাটো, এইটো নিজে যেনেকৈ যাৰ সুবিধা হয় নেকি। মই ভাবোঁ আৰু এতিয়া মই ৰানিং কৰোঁতে সদায় মই যিমানখিনি সময় পাৰোঁ সিমানখিনি মই অকল নাকেৰে এৰোঁ, যিমানখিনি পাৰোঁ। যেতিয়া মোৰ বেছি ভাগৰ লাগিব, ধৰি লওক পুলিচত 1600 মিটাৰ 3200 মিটাৰ দৌৰিব লাগে, ধৰি লওক মই 14 পাক বা 16 পাক হ'ব। 16 পাক ৰানিং কৰাত মই যিমান 10 পাক কৰোঁ, 12 পাক কৰোঁ, মই নাকেৰে এৰোঁ। আৰু যেতিয়া নোৱাৰা হ'ম তেতিয়া আমি মুখ নাকেৰে একেলগে এৰোঁ। কিন্তু যিমান সময় পাৰোঁ মই নাকেৰে এৰোঁ। আপোনালোকে গম পাব আপোনালোকে কেনেকৈ সহজ হয়। যদি বেছি ভাগৰ লাগে নাকেৰে ল'ব, মুখেৰে এৰিব, বা নাকে মুখে একেলগে ল'ব, একেলগে এৰিব। কিন্তু সদায় উশাহ লওঁতে এইটো কথা হ'ল যে সদায় লাহে লাহে উশাহ এৰিব লাগে, সদায় লাহে লাহে উশাহ ল'ব লাগে। আৰু আপুনি যিমান স্পীডত উশাহ ল'ব, যিমান স্পীডত উশাহ ল'ব, আমাৰ সিমানে কষ্ট হ'ব ইয়াত, আৰু পটককৈ সোনকালে ভাগৰ লাগিব। আমি ৰানিঙত যেনেকৈ মই যেনেকৈ ক'লোঁ যে স্মুথ পেলাব লাগে, ভৰিখন ফ্ৰী পেলাব লাগে, যাতে দেহাটো কষ্ট নাপায়। আমি যদি গোৰাটো জোৰকৈ পেলাই তেতিয়া আমাৰ দেহাটো গোটেই ভিৰ পৰে ভৰিত, আৰু পটককৈ ভৰি বিষ হয়। ছেকেণ্ড পইণ্ট, ভাগৰ লাগে পটককৈ। সেই হিচাপত আমি যিমানে লাহে লাহে উশাহটো এৰিম, যিমান লাহে লাহে উশাহটো ল'ম, সিমানে ফ্ৰী হৈ থাকিব, আৰু সিমানে পটককৈ ভাগৰটো নালাগে। আমি যদি পটককৈ সোনকালে উশাহটো লওঁ, তেতিয়া পটককৈ ভাগৰ লাগিব। সেইকাৰণে আমি সদায় উশাহ লওঁতে সদায় লাহে লাহে উশাহ ল'ব লাগে, লাহে লাহে এৰিব লাগে। আমি সদায় ৰানিঙৰ আগত মিনিমাম 5 মিনিট পাৰোঁ 10 মিনিট টাইম ব্যায়াম কৰিব লাগে। আমাৰ মেইন হ'ল এক্সাৰচাইজটো ৰানিঙৰ আগত। আমি এক্সাৰচাইজ কৰাৰ পিছত আমাৰ যেতিয়া এংগলটো ফ্ৰী হ'ব, তেতিয়াহে আমি বেছি লং টাইম ৰানিং কৰিব পাৰিম। যদি আমি এক্সাৰচাইজ নকৰাকৈ ৰানিঙত ষ্টাৰ্ট কৰি দিওঁ, পটককৈ আমাৰ ভৰি বিষ, এংগলবোৰ টানিব ধৰে, ভৰি পটককৈ বিষ আহে। সেইকাৰণে সদায় আমি ৰানিঙৰ আগত 5 মিনিট লাগে 10 মিনিট টাইম আপুনি ৰানিং কৰি লওক। যদি ভাগৰ লাগিছে 10 মিনিট টাইম বহি লওক। কিন্তু ৰানিঙৰ আগত কণ্টিনিউ ব্যায়াম কৰিব, আৰু ৰানিং কমপ্লিট কৰি ব্যায়াম কৰিব লাগে, এক্সাৰচাইজ কৰিব লাগে আমি সদায়। আৰু নেক্সট টাইম আমি টোপনিটো কমপ্লিটকৈ মাৰিব লাগে। আমি দিনটো ৰানিং কৰিলে বহুত কষ্ট হয়, আমাৰ দেহাটো বহুত কষ্ট পায়। সেইকাৰণে আমি
খোৱাৰ লগতে আমি টোপনিটো কমপ্লিটলি ৰাখিব লাগে। আপুনি ৰাতিপুৱা ৰানিং কৰিছে, দুপৰীয়া শুব লাগে, আকৌ গধূলি ৰানিঙত আহিব। আৰু কেতিয়া 1 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব ইণ্টাৰভিউ পুলিচৰ, তেতিয়া কণ্টিনিউ প্ৰেক্টিছ কৰক। আপোনালোকে কষ্ট কৰিলেহে ছাকচেছফুল হ'ব। ৰানিং এক্সপিৰিয়েঞ্চত মই আপোনালোকক ক'লোঁ যে আপোনালোকে টিপছকেইটা ফ'ল' কৰক, ছাকচেছফুল হ'ব নিশ্চয়। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে বিচাৰে যে আমি 32 কিলোমিটাৰ কেনেকৈ ৰানিং কৰিব লাগে, কোনটো ষ্টেপত ৰানিং কৰিলে আমি 12 মিনিটৰ আগত ক্লিয়াৰ কৰিব পাৰোঁ, মোৰ কমেণ্টত জনাব। আপোনালোকক মই ভিডিঅ' কৰি দেখাম আমি কেনেকৈ ষ্টেপ মিলালে আমি কিলোমিটাৰত, তেতিয়াহ'লে মোৰ কমেণ্টত জনাব, মই নিশ্চয় আপোনালোকক ভিডিঅ' কৰি দেখাম।